Hello from Khilonja Biryani. So আজি লৈ আহিছে Sunday lunchৰ থালি মোৰ বিৰাট ফেভৰেট আছিল আজি সো প্ৰথম এয়া বনাইছে জিতে মিছা মাছৰ ভাপত দিয়া যেটো আমি মৌচুন্দৰী পাতৰ লগত বনাইছো আৰু তাত দিছো আদা নহৰু আৰু মিঠাতেল আৰু এয়া আমি নেমু টেঙাও দিছো গুটেখিনি ভালদৰে মিশ্ৰণ কৰি আমি কলপাতত দিম তাৰ পিছত আমি ভাপত দিম কলপাতখন ভালদৰে বান্ধি ল'ব এডাল সৰু ৰছীৰে যেটো ভালদৰে ইনটেক হৈ থাকে তাৰ পিছত ভাপত দি দিব আৰু আমি ভাপত সিজাইছো 45 মিনিটস মান সিজাইছো সো ফাইনাল ৰিজাল্টটো দেখাইছো আপোনালোকক এয়া হৈছে ফাইনাল ৰিজাল্ট মানে গুটিখিনি বহুত ধুনিয়াকৈ সিজি গৈছে গুটিখিনি বহুত ধুনিয়াকৈ মিশ্ৰণ হৈ গৈছে ইয়াত এতিয়া আমি দি দিম কেঁচা তেল অকমান তাৰ পিছত গুটিখিনি মিহলাই ল'ব আৰু এয়া ফাইনাল লুকটো ইয়াৰ পিছত আমি বনাম পৰ্ক সেখ যেটো মোৰ বিৰাট ফেভৰেট সো ইয়াত আমি আদা নহৰু পেষ্ট দিছো লগতে কেঁচা জলকীয়াও আছে নিমখ হালধি তাৰ পিছত ৰেড চিলি পাউডাৰ আৰু জিৰা ধনিয়া গুটিখিনি দিব গুটিখিনি মিশ্ৰণ কৰি এয়া আমি এয়াৰ ফ্ৰাইড বনাম এয়াৰ ফ্ৰাইড খাবলৈ সবতছে বেছি ধুনিয়া হয় আৰু যেহেতু তেলও একেবাৰে কম লাগে 5 মিনিটস দিব আৰু 175 যেটো হিটত কৰিব লাগিব তাৰ পিছত এয়া আমাৰ ফাইনাল লুকটো আৰু ইয়াৰ ওপৰত আমি কেঁচা তেল দি দিম আৰু অকনমান নেমু টেঙা চেপি দিম খাবলৈ বিৰাট ভাল লাগে নেমু টেঙাৰ যেটো মানে টেষ্টটো ওলাই খাব আৰু সো এয়া আমাৰ আছিল আজি গুটেই থালিখন কেনেকুৱা পালে আমাক জনাব থ্যাংক ইউ